বহুতৰ মনত এইটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেবাই সম্পূৰ্ণ ব্যৱস্থা লৈছে এই মুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে গুড নিউজ মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে মেৰ শেষত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এই মাহৰ শেষলৈকে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ মন্তব্য কৰা পৰিলক্ষিত হৈছে মোৰ হাতত সেই মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ